যোৱা 8 ছেপ্টেম্বৰ 2025 ইংৰাজী তাৰিখে নেপালত দুৰ্নীতিৰ বিৰুদ্ধে এটা ডাঙৰ প্ৰতিবাদ হৈছিল আৰু এই প্ৰতিবাদ ইমানেই হিংসাত্মক ৰূপ পাইছিল যে প্ৰতিবাদকাৰীয়ে নেপালৰ জেল ভাঙি দিছিল, নেপালৰ মন্ত্ৰীসকলৰ ঘৰ জ্বলাই দিছিল আৰু সুপ্ৰিম কোৰ্টকে ধৰি 17টা লোৱাৰ কোৰ্ট জ্বলাই দিছিল। আৰু আজি আমি ভিডিঅ'টোত নেপালত হোৱা প্ৰতিবাদৰ মূল কাৰণসমূহৰ ওপৰত আলোচনা কৰিম। নেপালত আগৰে পৰা দুৰ্নীতি আৰু নেপটিজিম ব্যাপকভাৱে চলি আহিছে, অৰ্থাৎ দেশৰ শাসক গোষ্ঠীয়ে যথেষ্ট পৰিমাণে টকাৰ দুৰ্নীতি কৰিছিল, আনহাতে সাধাৰণ জনতাই আৰ্থিক দুৰৱস্থাত ভুগিছিল। চৰকাৰী সা সুবিধাসমূহ বা চাকৰি বাকৰিসমূহ নেতা মন্ত্ৰীৰ ল'ৰা ছোৱালী বা তেওঁলোকৰ ৰিলেটিভে লাভ কৰিছিল, যিটো ঘটনাক আমি নেপটিজিম বুলি কওঁ। আনহাতে নেপালত আৰ্থিক দুৰৱস্থা দিনে দিনে বাঢ়ি যোৱাৰ ফলত তাত ইয়ং জেনেৰেশ্যনটো কৰ্মহীন হৈছিল, যাৰ ফলত দিনে দিনে আনএমপ্লয়িৰ সংখ্যা বাঢ়ি গৈছিল। নেপালত প্ৰতিমাহে 6500তকৈ অধিক লোক কৰ্মসংস্থাপনৰ বাবে বিদেশলৈ যাব লগা হৈছিল। ইয়াৰ উপৰিও নেপালত কোনো এখন চৰকাৰে দীঘলীয়া সময় ধৰি সুস্থিৰভাৱে শাসন কৰিব পৰা নাছিল। আমি বেছিসংখ্যক লোকে জানো যে 2008 চনৰ আগলৈকে নেপালত ৰাজতন্ত্ৰ চলি আছিল, যিটোক মনাৰ্কি বুলি কোৱা হয়, আৰু 2008 চনত তাত প্ৰথম গণতন্ত্ৰ সংস্থাপন হৈছিল। 2008 চনৰ পৰা 2025লৈ তাত 14বাৰ প্ৰাইম মিনিষ্টাৰ চেঞ্জ হৈছে। আৰু যেতিয়া কোনো এখন দেশৰ চৰকাৰ সুস্থিৰ নহয় বা বেছি সময় ধৰি শাসন কৰিব নোৱাৰে, তেতিয়া সেই দেশৰ ৰাজনৈতিক অৱস্থা কেতিয়াও সুস্থিৰ নহয়, আৰু নেপালতো ইয়াৰ ব্যতিক্ৰম হোৱা নাছিল। ইয়াৰ উপৰিও নেপালৰ শাসনকৰ্তাসকলৰ ল'ৰা ছোৱালীয়ে বিলাসী জীৱন কটাইছিল আৰু তেওঁলোকৰ দৈনিক বিলাসী জীৱন তেওঁলোকে ছ'চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছিল, যাৰ বাবে জনসাধাৰণৰ ক্ষোভ আৰু দুগুণ বৃদ্ধি পাইছিল। বৰ্তমান সময়ত চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰাৰ প্ৰথম আহিলা হ'ল ছ'চিয়েল মিডিয়া। নেপালতো তেওঁলোকৰ কৰাপশ্যনসমূহৰ বিৰুদ্ধে প্ৰতিবাদ ছ'চিয়েল মিডিয়াত প্ৰকাশ পাইছিল, যাৰ বাবে নেপাল চৰকাৰে ছ'চিয়েল মিডিয়াক নিজৰ নিয়ন্ত্ৰণত আনিব খুজিছিল আৰু ছ'চিয়েল মিডিয়াসমূহলৈ নটিফিকেশ্যন দিছিল যে তেওঁলোকে নেপালত চলিবলৈ হ'লে চৰকাৰৰ ওচৰত ৰেজিষ্টাৰ কৰি ল'ব লাগিব। কিন্তু বেছিভাগ ছ'চিয়েল মিডিয়াই চৰকাৰৰ ওচৰত ৰেজিষ্টাৰ কৰা নাছিল, যাৰ বাবে 4 ছেপ্টেম্বৰ 2025 ইংৰাজী তাৰিখে নেপাল চৰকাৰে প্ৰায় 26টা ছ'চিয়েল মিডিয়া বেন কৰিছিল। আৰু এই ছ'চিয়েল মিডিয়া বেন কৰা ঘটনাটোৱে জনসাধাৰণক প্ৰতিবাদ কৰিবলৈ ট্ৰিগাৰৰ কাম কৰিছিল। আৰু ইয়াৰ ফলস্বৰূপে যোৱা 8 ছেপ্টেম্বৰ 2025 ইংৰাজী তাৰিখে নেপালৰ কাঠমাণ্ডুত চৰকাৰৰ বিৰুদ্ধে প্ৰথম প্ৰতিবাদ সাব্যস্ত কৰিছিল। প্ৰথম অৱস্থাত এই প্ৰতিবাদ শান্তিপূৰ্ণ আছিল আৰু এই প্ৰতিবাদত প্ৰধানকৈ ভাগ লৈছিল জেনেৰেশ্যন জেডে। জেনেৰেশ্যন জেড মানে হ'ল নেপালৰ য়ং জেনেৰেশ্যন, অৰ্থাৎ যিসকলৰ জন্ম 1997ৰ পৰা 2012ৰ ভিতৰত, তেওঁলোকক জেনেৰেশ্যন জেড বুলি কোৱা হয়। ইয়াৰ উপৰিও এই প্ৰতিবাদত বিভিন্ন NGOসমূহে ভাগ লৈছিল, যেনে হামি নেপালী, সুদান গুৰুং আদি। লগতে ছ'চিয়েল মিডিয়াক যিসকলে ব্যৱসায় বুলি লৈছিল, তেওঁলোকেও এই প্ৰতিবাদত ভাগ লৈছিল। প্ৰথম অৱস্থাত নেপালৰ এই আন্দোলন শান্তিপূৰ্ণ আছিল, কিন্তু পুলিচে এই প্ৰতিবাদক বাধা দিছিল আৰু পুলিচে প্ৰতিবাদকাৰীৰ ওপৰত কেনেল ৱাটাৰ আৰু ৰাবাৰ বুলেট প্ৰয়োগ কৰিছিল, যাৰ ফলত এই প্ৰতিবাদ আৰু হিংসাত্মক ৰূপ লয়। ইয়াৰ পিছত প্ৰতিবাদকাৰীয়ে মন্ত্ৰীসকলৰ ঘৰ জ্বলাই দিয়ে, য'ত এগৰাকী প্ৰাক্তন প্ৰধানমন্ত্ৰীৰ ঘৈণীয়েক জীৱনতে জ্বলি যায়, আৰু নেপালৰ প্ৰতিবাদ সমগ্ৰ দেশতে বিয়পি যায়। আৰু ইয়াৰ পিছত 9 ছেপ্টেম্বৰত নেপালৰ প্ৰাইম মিনিষ্টাৰ KP শৰ্মা ওলীয়ে পদত্যাগ কৰে। ইয়াৰ পিছতো জনসাধাৰণ শান্ত হোৱা নাছিল। ইয়াৰ পিছত ক্ষুব্ধ জনতাই নেপালৰ সুপ্ৰিম কোৰ্ট ভাঙি দিয়ে আৰু ইয়াৰ লগতে 17টা লোৱাৰ কোৰ্টো ভাঙি দিয়ে, যাৰ ফলত প্ৰায় 13,000 আছামী জেইলৰ পৰা পলায়ন কৰিছে। আৰু নেপালৰ এই হিংসাত্মক প্ৰতিবাদত 51জন লোক নিহত হয়। আৰু ইয়াৰ পিছত 12 ছেপ্টেম্বৰত সুপ্ৰিম কোৰ্টৰ অৱসৰপ্ৰাপ্ত চিফ জাষ্টিছ সুশীলা কাৰ্কিক অস্থায়ী প্ৰধানমন্ত্ৰী হিচাপে নিয়োগ কৰে আৰু দেশৰ পৰিস্থিতি সামান্য কণ্ট্ৰলত আহে। আৰু আজিৰ তাৰিখত নেপালত তেনে কোনো প্ৰতিবাদ নাই যদিও এতিয়ালৈ তাত নতুন চৰকাৰৰ প্ৰতিষ্ঠাৰ ওপৰত কোনো সিদ্ধান্ত ল'ব পৰা নাই। কোনো শিক্ষাবিদ বা সমালোচকে সন্দেহ কৰিছে যে নেপালৰ এই ঘটনাৰ লগত আমেৰিকাৰ পলিটিক্স জড়িত হৈ আছে, অৰ্থাৎ নেপালৰ এই হিংসাত্মক প্ৰতিবাদৰ ঘটনাৰ লগত আমেৰিকাৰ কোনোবাখিনিত সম্বন্ধ আছে বা আমেৰিকাৰ হাত আছে, কিয়নো এই প্ৰতিবাদসমূহৰ গুৰি ধৰোঁতা যিবিলাক NGO আছে, এই NGOসমূহে যেনে হামি নেপালী, এই NGOসমূহৰ ফাইনেন্স কিছু পৰিমাণে আমেৰিকাই কণ্ট্ৰল কৰে, যাৰ বাবে এই ঘটনাৰ লগত আমেৰিকাৰ নাম সাঙুৰ খাইছে। কিন্তু ইয়াৰ কোনো উপযুক্ত প্ৰমাণ নাই, যাৰ বাবে এই ঘটনাৰ লগত আমেৰিকাৰ নাম আপুনি অফিচিয়েলি ক'ব নোৱাৰে। তো বন্ধুসকল, ইমানখিনি আছিল
নেপালত হোৱা প্ৰতিবাদৰ ওপৰত আমাৰ আলোচনা।